হেই গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আজি ভিডিঅ'টো এটা বিশেষ হয়, কাৰণ মোৰ কাৰণে বহুত ভাল লগা। আজি কি আমাৰ ঘৰত প্ৰথমবাৰ বিয়াৰ পিছত মা আহিব, তো মোৰ মনটো বহুত বেছি ভাল লাগি আছে। মাহঁত অহাৰ বাবে যা যোগাৰ চলি আছে। পেহায়ে ভাত আঞ্জা বনাই আছে, মাছ ভাজিলে, ইয়াৰ পিছত চাগে দালি বহাইছিলে। আজি বতৰটো ডাৱৰীয়া আছিল, ৰাতিপুৱা বৰষুণ দিছিলে, তো কাপোৰবিলাক ধুই ভিতৰতে মেলি দিছিলোঁ। এতিয়া অকণমান বতাহত শুকাব বুলি তো বাহিৰতে ওলাই ফাইনেলি আলহী আহি পালে। আৰু আলহী কোন জানেনে? আপোনালোকক কোৱা নিচিনা আলহী হ'ল আমাৰ ঘৰৰ মানুহ, মা দেউতা খুৰীমাহঁত। আৰু মা প্ৰথমবাৰ বিয়াৰ পিছত আহিছে আমাৰ ঘৰত। তো সিহঁতক বহিব দি মই চাহৰ যোগাৰ কৰিবলৈ গ'লোঁ, আৰু মায়ে যোগাৰ কৰিয়ে আছে, লগতে ময়ো সিহঁতক আহি কিনে বুট চুট দি দিলোঁ আৰু খাবলৈ লৈছে এখেতসকলে। এয়া সকলোকে পিছত চিনাকিটো এয়া দাদা হয়, আৰু এয়া নবৌ, আৰু এয়া সৰু মাজু খুৰীমা, আৰু এয়া মা, আৰু এইজনো নবৌ, আৰু এইটো খুৰীমাৰ ছোৱালী আৰু মাজু খুৰীমাৰ ছোৱালী। সকলোৱে মা ময়ো চাউল যোগাৰ কৰিব আহি তেলখিনি কেৰাহীত পাতি দিলোঁ, আৰু মাজতে মাহঁতেও আহি কিনে মোক অকণমান হেল্প কৰি দিলে। চাহ পানী খোৱা হোৱাৰ পিছত দেউতাহঁতক আগে ভাত দি দিলোঁ, কাৰণ মতা মানুহবিলাকক আগে দিয়াৰ পিছত মাইকী মানুহবিলাকে একেলগে পিছত আস্তে খাব পাৰিম। তো সেইকাৰণে আৰু খুৰীমাও বাবুটোক ৰুটি খুৱাই দিলে, সি ভাত বেছি নাখায়। আৰু ইয়াতে গপচপ চলি আছে মা খুৰীমাহঁতৰ চবৰে। মায়ে দাদাক ৰুটি খুৱাই আছে, দাদা ভাত নাখায়। দেউতাহঁতৰ খোৱা হৈ গ'ল, এতিয়া খুৰীমা আৰু বৌহঁতক দি দিলোঁ, তেখেতসকলেও খাই আছে। তাৰপিছত আমি মা মই সকলোৱে মিলি খাম। Kuwi ada golding apa? এতিয়া মাহঁত যাব ওলালে, কিন্তু থকা টাইমখিনি কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। বহুত ভাল লাগিছিলে, এতিয়া অকণমান বেয়া লাগিছে। ভণ্টিও গ'ল, তাইৰ লগত থাকিও বহুতখিনি ভাল লাগিছিলে। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে আকৌ